জুবিন দা একচুৱেলি জুবিন দা সঁচা কথাৰ মনৰ মানুহ আছিল আৰু জুবিন দাৰ লগত মানে ৰাজনীতি খেলি কোনো একো লাভ নাই। আৰু কিছুমানে মানে AI দি মানে হেৰি ফটো বনাই মানে জুবিন দাৰ লগত লগ পোৱা মানে সেনেকুৱা কৰিব নাপায় একচুৱেলি। মানে এই জুবিন দাৰ নিচিনা যে কথা ওলে আৰু গান গাই কিবা গায় সেইবিলাক একচুৱেলি হয় কৰি থাক, তহঁতক নকৰা বুলিও নকওঁ, মানে কৰি থাক। কিন্তু জেটজিৰ নিচিনা গাইছ কোনেও হ'ব নোৱাৰে কেতিয়াও। জুবিন দাৰ নিচিনা ভাবে গাইছ মই কোনটো ক'ব বিচাৰিছোঁ মানে জুবিন দাৰ নিচিনা কোনো হ'ব নোৱাৰে। মানে জুবিন দা অসমত এজনেই আছিল আৰু দুনাইব নাহিব চাগে, মানে এইটোৱে মোৰ বিশ্বাস গাইছ। হে গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু এইটো গাইছ আমাৰ জুবিন দাৰ প্ৰতি মানে ওপৰত ভিডিঅ' বনাব খুজিছোঁ। যোনে যোনে প্ৰথমতে কৰি লওক গাইছ, যোনে যোনে জুবিন দাক ভাল পাইছিলে সকলোৱে ZG বুলি কমেণ্ট কৰি দিয়ক ভিডিঅ'টোত। মানে গাইছ কথাটো কি হ'ল জানে, মানে এই কিছুমান যি AI দি যি মানে ভিডিঅ'বিলাক বনোৱা হৈছিলে অলপ আগতে ক'ব গৈছিলোঁ মই, মানে অলপ দিন আগতে জুবিন দা যেতিয়া ঢুকুৱা হৈছিল মানে AI দি যি কিছুমান ফটো ভিডিঅ' কিছুমানে বনাই থাকে মানে জুবিন দাৰ ষ্টাইলটোৱে বেলেগ হৈছে পাছলৈকে গম পোৱা নাই গাইছ। মানে যোনে মানে আৰু জুবিন দা একচুৱেলি জুবিন দা সঁচা কথাৰ মনৰ মানুহ আছিল আৰু জুবিন দাৰ লগত মানে ৰাজনীতি খেলি কোনো একো লাভ নাই। আজি জুবিন দাৰ প্ৰতি মানে এই ইমান মানে বিচাৰ কৰোঁতে ইমান দিন টাইম লাগে নে, আজি একমাহে হ'ব আৰু গাইছ। মানে স্ক্ৰীণত এটা ভিডিঅ' দিছোঁ গাইছ, চাওকচোন কেনেকুৱা মানে কোনে বনাইছিলে এইবিলাক। মানে যি AI ওলালে দি পূৰ্তি মানে AI দি ভিডিঅ' কিছুমান বনাব পাৰে সেইবুলি আৰু ইমান তেনেকুৱা কৰিব নাপায় নহয় গাইছ। মানে AI দি যি মানে সেইবিলাক কৰিব মানে যিকোনো ভিডিঅ' ফটো বা বোলে দুদিন আগতে মানে কিবা আকাশত কিবা জুবিন দাৰ নিচিনা মূৰ্তি মানে টুপিটো ওলাইছিল তেনেকুৱা সেইবিলাক মানে চৰাই চিৰিকটি কিছুমান মানে সমাধিস্থলতে মানে বহি থাকে জুবিন দাৰ সমাধিস্থলত এতিয়া এই ক'ত চলাপুৰত বনোৱা নিচিনা গাইছ। তাতে বহি থাকে মানে যিকোনো মানে কিবা কিবি মানে এই হেৰি ওলাই থকা দেখা যায় মানে নিউজত। মানে সেইবিলাক কথা সঁচাচোন, কিছুমান সঁচা হ'ব পাৰে। মানে AI দি যি মানে কিছুমান মানে কি ক'ম গাইছ, মানে ফটো ভিডিঅ' মানে একচুৱেলি তেনেকুৱা কৰিব নাপায়। জুবিন দাৰ ষ্টাইলটোৱে পিছলৈকে মানে বেলেগ হৈ যাব মানে ZG ষ্টাইল। মানে জুবিন দা সঁচা কথা কৈছিল, মানে যি কৰিম ঘেণ্টা কাকো খাতি নকৰোঁ সেনেকৈ যে কৈছিল মানে ৰাজনীতিত সোমাই বেছি ভাল পোৱা নাছিল মানে, আৰু দুখীয়া মানুহ সহায় কৰিছিল বেছিকৈ মানে। আৰু শুনিছোঁ মানে জুবিন দাৰ কিছুমান মানে ৰৈ বিনালে চিনেমাখনত মানে চিনেমাৰ প্ৰতি ইমান মোৰ অভিজ্ঞতা এক্সপিৰিয়েঞ্চ নাই। গান অলপ চলপ জানো, মানে ইমানো নাজানো, মানে জাষ্ট এক্সপিৰিয়েঞ্চ লৈ আছোঁ। মানে কি ক'ম গাইছ, জুবিন দা আজি নোহোৱা মানে একমাহ মানেই হ'ব আৰু গাইছ। এতিয়া মানে চুপচাপ মানে লাহে লাহে মানে গাইছ তলত মানে কি ক'ম গাইছ, লাহে মানে কথাবিলাক মানে নোমাই আনিব লাগিছে। মানে জুবিন দাৰ এতিয়ালৈকে ভাল তদন্ত ওলোৱাই নাই গাইছ, পোৱা নাই। মানে কি ক'ম গাইছ, আচলতে এনেকুৱা কৰিব নাপায়। মানে কি ক'ম গাইছ। আৰু চিনেমা অলপ আগতে কৈছিলোঁ মই, চিনেমাখন মানে ৰৈ বিনালে মানে কিবা ভইচ ডাবিং নে কি জুবিন দাৰ মানে সেইখিনি আধৰুৱা হৈ আছিল। মানে AI টেকন'লজি AI দি মানে কিছুমান মানে কথা পাতিছে তাতে। যোৱাকালি মই নিউজ এটাত মানে গম পাইছিলোঁ, মানে চিনেমাৰ কিছুমান যোনকেইজন লাগি আছে চিনেমাত, মানে যিসকল ব্যক্তি মানে জনা শুনা ব্যক্তি, মানে AI দি মানে কিছুমান হেৰি দি মানে ভইচ ডাবিং কৰা হ'ব। মানে সেইটো ভাল একচুৱেলি, সেইটো ক্ষেত্ৰত ভাল। AI যি ফটো বনাই কিবা বনাই মানে এই মৰা মানুহটোকে উঠাই দিয়ে, সেনেকুৱা হ'লে গাইছ কি হ'ব পিছলৈকে ভাবিছা গাইছ। মই যোনটো কথা ক'ব খুজিছোঁ মানে কি হ'ব পিছলৈকে, মানে এই যেতিয়া মানে ভাল ফটো ভাল স্মৃতিবিলাক গুচি যাব না, মানে কিছুমান ফটো কিছুমান টাইমলি কিছুমান ডিলেট হৈ যায় না, মানে সেইবিলাক যদি ভিডিঅ' মানে AI দি বনোৱা ভিডিঅ' যদি থাকি যায়, সেইবিলাকতো মানে জুবিন দাৰ মুখৰ আকৃতি কিবা আকৃতি মানে পিছলৈকে একদম বেলেগ চেঞ্জ হৈ যাব, একদম পূৰা বেলেগ। মানে গাইছ এইটো একচুৱেলি যোনে কৰি আছে সেইটো নাপায়। AI দি মানে কি ক'ম গাইছ। আৰু কিছুমানে মানে AI দি মানে হেৰি
ফটো বনাই মানে জুবিন দাৰ লগত লগ পোৱা মানে সেনেকুৱা কৰিব নাপায় একচুৱেলি মোৰ মতে দেই। আৰু যদি ভুল হৈছে ক্ষমা কৰিব মানে এইবিলাকত যদি ক্ষেত্ৰত যদি কিবা কোৱা ভুল হৈছে মানে ক্ষমা কৰিব। মানে মোৰ ক'ব লগাখিনি ক'লোঁ গাইজ। আৰু কি ক'ম গাইজ, মানে এইখিনিয়ে ক'ব লগা আছিল মোৰ ভিডিঅ'টোত। মানে গাইজ জুবিন দাৰ ন্যায় অতি সোনকালে হয় যাতে। সোনকালেতো মানে আজি 1 মাহ মানেই হৈ গ'ল গাইজ, এতিয়ালৈকে মানে জুবিন দাৰ মানে হেৰি অধিক ভাল তদন্ত ওলোৱা নাই গাইজ। কি ক'ম, এনেকুৱাকৈ ওলাইছে মানে মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে অলপ যেতিয়ালৈকে মৰা ছিংগাপুৰত যেতিয়ালৈকে মানে ঘটনাটো ঘটিছে তাৰ পৰা আমাৰ অসমত মানে আনাটো মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৰিছে মানে মামা বুলি কওঁ আমি মানে সি যথেষ্টখিনি লাগি দিছে। এতিয়াও লাগক গাইজ, মানে যদি পাৰে এতিয়াও মানে পাৰিব, আমাৰ বিশ্বাস আছে। কিন্তু বিশ্বাস থাকিলেও আৰু কিছুমান টাইমত মানে বিশ্বাস নোহোৱা হৈ যায় গাইজ, গম পাইছেনে। আৰু একচুৱেলি কি ক'ম, আৰু কিছুমানৰ মানে মাজতে নিউজ শুনিছিলোঁ মানে জুবিনদাৰ ভইচখিনি মানে ভইচ ডাবিংটো মানে সেনেকুৱা কৰিব মানে বৃত্তি বিচাৰি আছে সেনেকুৱা যেন মানে বিচাৰি আছে। আৰু কিছুমানে যি মিমি 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 মিমছ কি কয় মানে এই জুবিনদাৰ নিচিনা যে কথা ওলাই আৰু গান গায় কিবা গায়, সেইবিলাক একচুৱেলি হয় কৰি থাক, তহঁতক নকৰা বুলিও নকওঁ, মানে কৰি থাক। কিন্তু জেটজিৰ নিচিনা গাইজ কোনেও হ'ব নোৱাৰে কেতিয়াও। জেটজিৰ নিচিনা যিটো ষ্টাইল মানে মনৰ পৰা যিটো ভইচ মানে সেইটো কোনেও হ'ব নোৱাৰে। আৰু আজিকালি মানে ছ'চিয়েল মিডিয়াতে যি ফলোৱাৰ্ছ ছাবস্ক্ৰাইবাৰ্ছ বাঢ়িলে যি মানে কিবা এটা জুবিনদাৰ ওপৰতে বনাই কিনে মানে জুবিনদাৰ হেৰিটো যদি বনাই কিনে যি ফলোৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰ হ'ব, সেইটো মানে সেইটোক লৈ যে যদি মানে মানুহে কম্পেয়াৰ কৰি মানে জুবিনদাৰ ষ্টাইলত মানে গান ভইচ ডাবিং কৰে, সেইটো নহ'ব গাইজ। মানে জুবিনদাই যিটো আগত কষ্ট কৰিছিল, যিটো চিনেমা কিবা মানে গান চান চিনেমা অনামিকা চনামিকা কিবা এইটো কি আছিল মায়া চাই, সেইবিলাক মানে ইমান নাজানো, ইমান দূৰলৈকে ময়ো এক্সপিৰিয়েঞ্চ নাই। মানে সেইটো যেতিয়া মানে জুবিনে কষ্ট কৰিছিল না, সেইটো কষ্ট মানে যিটো গান চিনেমা কৰিলে যিটো কষ্ট খৰচ বাজেট হয় মানে সেইবিলাক লৈ কষ্ট বাজেট সেইবিলাক মানে খৰচ লৈ নাযাওঁ। মানে জুবিনদাৰ নিচিনা ভাবে গাইজ, মই কোনটো ক'ব বিচাৰিছোঁ মানে জুবিনদাৰ নিচিনা কোনো হ'ব নোৱাৰে। মানে জুবিনদা অসমত এজনেই আছিল আৰু দুনাইব নাহিব চাগে, মানে এইটোৱে মোৰ বিশ্বাস গাইজ।